হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই মায়ে বৰা চাউল কেইটামান তিয়ালে, দুয়োজনীয়ে উৰালতে খুন্দিলোঁ, যিহেতু ওচৰত ঢেঁকী নাই। আৰু এয়া মই খুন্দি গৈছোঁ, মায়ে চালি গৈছে। তাৰপিছত বাহঁতৰ ঘৰ পালোঁগৈ। বায়ে ক'লে ওচৰতে ঢেঁকী এটা আছে, দুইজনীয়ে তাতে খুন্দিম। আকৌ বাহঁতৰ ঘৰত গৈ খুন্দিলোগে। এয়া মই ঢেঁকী দি গৈছোঁ আৰু বৰমায়ে খুন্দি গৈছে। মই কিন্তু ভালকৈ ঢেঁকী দিব নাজানো দেই। এইবাৰৰ সৈতে দুবাৰহে হৈছে মই ঢেঁকী দিয়া, মানে যোৱাবাৰ বিহুত দিছিলোঁ, আকৌ এইবাৰ দিলোঁ। আৰু ঘৰ আহি দেখিছোঁ দেউতাই সৰুকৈ মেজি এটা বনাই থৈছে। যিটো মই ঘৰ পোৱাত দেৰিয়ে হ'ল। মায়ে ক'লে সোনকালে লোকেল দুটা আনি থোৱা আছে, কাটি বাচি দে তই। এয়া মই মাংসখিনি কাটি মেলি চব্জিও কাটি আজৰি কৰি দিলোঁ। ময়ো শাক পাচলিখিনি কুটি বাচি আজৰি কৰি দিলোঁ। তাৰপিছত বা এজনীয়ে বনালে। আৰু মাহঁতে ভাত চব্জি বনাই মানে মই এপাক অকলে ঘূৰি আহিলোঁগৈ। আৰু মাহঁতে জুই ফুৱাই থকা দেখি মই বহিলোহি। দাদা, বৰ্তা, মা, মই বহি আছিলোঁ। তাৰপিছত মোৰ টোপনি ধৰা দেখি মই শুবলৈ গ'লোগৈ। আৰু আহি দেখিছোঁ 5:30মান বজাত দেউতা আৰু ভাইটিয়ে মেজি জ্বলালেই। আজিলৈ আহিছোঁ, বাই বাই।